ডিউটিৰ পৰা আহোঁতেনে আজি বাঁহৰ গাজ এটা আনিছিলোঁ জানেনে। এনেকৈ যে টেঙা কৰি পেলাই যে বটলত ভৰাই থ'লে ইমান ভাল লাগে ন খাই। ময়ো সেইকাৰণে আজি এয়া ভৰাই থ'লোঁ। লগতে মাছ আনিছিলোঁ, মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈ একেখিনি তেলতে মই ৰঙালাও আগ আৰু কঁঠাল গুটিৰ এখন ভাজি বনালোঁ। আজি আকৌ পালেং এমুঠিও আনিছিলোঁ পনীৰৰ লগত খাম বুলি জানেনে, কিন্তু পনীৰহে আনিবলৈ পাহৰিলোঁ। সেয়ে ভাবিলোঁ পালেংখিনি বেয়াই হৈ যাব, যিহেতু কাইলৈলৈকে থ'লে গৰম যি পৰিছে, সেইকাৰণে মাছৰ লগতে আজি বনাই পেলাওঁ। একেখন কেৰাহীতে মই এয়া পিঁয়াজ দি পালেংখিনি ভালদৰে নিমখ হালধি জোখমতে দি ভাজি ল'লোঁ। এটা বইল আলু দি দিছিলোঁ তাতে, কিন্তু আলুটো ভালদৰে সিজা নাছিলে বাবে মই ইয়াতে অলপ টাইম সিজিবলৈ দি হেতাখনে ভালদৰে হেঁচি অলপ ভাঙি দিলোঁ। তাৰপিছত এয়া পানী দিলোঁ, তাৰপিছত উতল অহাৰ পিছত মাছ দি দিলোঁ। এনেকৈ আৰু আজি ডিনাৰটো কৰিলোঁ। আচলতে ৰাতি বোলে কোৱা মতে মাহঁতে কয় আৰু বন শাক খাব নালাগে, গেছ হয়, কিন্তু কি ক'ব, মোৰ মানে শাকখিনি বেয়া হৈ যাব বুলিয়ে আজি সেইটো বনালোঁ আৰু, যিহেতু ফ্ৰিজ নাই, ৰুমত আছোঁ, ভাড়া ৰুমত, তো এনেকেই চলি